মই পিঠা বনাবলৈ মাতিলোঁ, অকলে বনাব লাগিব যেন পাইছোঁ পিঠা সোপা। এতিয়ালৈকে আহিয়ে পোৱা নাই। আছেনে বোলো? থুনিটো মই আকৌ লুকুৱাই লওঁ। অঁ আছেনে বাৰু বৌ? মানুহডাল যিহে মদাহী, কেইটা হ'ল ন? পোৱালীকেইটাই কানিয়ে আছিলে পিঠা খাওঁ খাওঁকৈ। দেখি ইছৰাম, এই মাতিলে ভালেই কৰিলে। পিঠাকেইটা লৈ পেলাই ভাজি দিওঁগৈ আৰু মই যাওঁ। মই পিঠা বনাবলৈ মাতিলোঁ, অকলে বনাব লাগিব যেন পাইছোঁ পিঠা সোপা। এতিয়ালৈকে আহিয়ে পোৱা নাই। ইজনী কেতিয়া যে আহে আৰু? ইমান সময় কি কৰি আছে বা? ইমান সোনকালে মাতিলোঁ। পিঠাখিনি বা বনালে নাই? আজি চান্সটো ভালেই হৈছে আৰু ঠুঙিতে সোমোৱাই ল'ম। ইমান ঠাণ্ডাও লাগিছে, এনেকৈ গুচি আহিছোঁ আৰু আছেনে বোলো? ঠুঙিটো মই আকৌ লুকুৱাই লওঁ। অঁ আছেনে বাৰু বৌ? অ'নে বোলো? আছোঁ, আহা। অঁ ভিতৰলৈ সোমাই আহা। অঁ গৈছোঁ। অ' পিঠা দেখোন বনায়ে আছে। অ' ঢেৰ পিঠা বনাইছে দেখোন। ইয়াতে বহি দিওঁ আৰু। অঁ ইয়াতে বহা। লাগি আছে। অঁ ঢেৰ বনালে বনাই পেলালোঁ মই ইয়াত। অঁ হয় নেকি? মই এতিয়া কি কৰি দিওঁ আৰু? এইখিনি ৰুটিকে কৰি দিওঁ। ৰুটিখিনিকে বেলি থাকা। হ'ব আপুনি যাওক, পাকঘৰৰ পৰাই আহিব পাৰিব। অঁ অৱস্থা হৈছে, মানুহডাল ইমান মদ খাই থাকে। সোমোৱাই লওঁ দুটামান। অ' বৌ আহক আকৌ, কিনো ইমান পৰ কৰি আছে? অ' বৌ কিনো মাত বোল দিয়া নাই। আৰু দুটামান লৈ যাওঁ নেকি? এই নিনো ৰ, বেলি লওঁ। অঁ মই দেখোন ঢেৰ পিঠা বনাই দিছিলোঁ, আৰু দুটামান কি হ'ল? এইখিনিতে নাই দেখোন আধা। অ' নিগনিয়ে খালে নেকি? আমাৰ ঘৰত আছে যেনিবা নিগনি নাথাকে। এই নিগনিবিলাকৰ যিহে উৎপাত, লৈ গ'ল চাগে। অঁ মানুহ থকাত কেনেকে নিলে বাৰু? তাকেতো নিগনিখিনি বা কেনেকে এতিয়া নিলে আৰু। মই বেছি পৰ নাথাকিম আকৌ দেই। অকণমান আমাৰ আকৌ মই আকৌ ভুলে কৈ পেলালোঁ নহয়, সাজটো পাহৰিয়ে গৈছিলোঁগৈ। বেছি সময় মই নাথাকিম। ভালকে বনোৱা। অঁ বনাইছোঁ। যাওক পাকঘৰত কিবা কাম আছে যদি। মই বেছি সময় নাথাকিম কিন্তু হা। চাহ তাহ অকণমান আনক আকৌ। চাহ বনাইছোঁ ৰ, চাহ বনাই আছোঁ দেই। খাবা তুমি বনাই থাকাচোন লাহে। আৰু এটা পিঠা নাই দেখোন এইকণতে। এই নিগনি চাগে ঢেৰ আছে চাগৈ। কমি গৈয়ে আছে যে। নিগনি কম হ'বলে এইফালে দেখিছোঁ মানুহ থকাত কেনেকে নি আছে বাৰু নিগনিয়ে? তহঁতৰ ঘৰখন ইমান ভঙা চিঙা, এইফালে যোৱা দেখিছিলোঁ আকৌ মই। মই চাহ অকণ বাকি আনো। অঁ দে আন জলদি কৰিবি। এইটো লৈ থৈ দিওঁ, যাওঁ আৰু লেটিং লাগিছে বুলি। কেইটা হ'লনো গণি চাওঁচোন। মানুহজনী 1 2 3 হৈ যাব, 4টাকে ভাজি খাব পাৰিম। মই যাওঁ আৰু, মোক বৰকে হাগিব লাগিছে। চাহ তাহ নাখাওঁ আৰু মই। যাওঁ দে, চাহ তাহ বনাব নালাগে লাগিছে। ৰাম পোক দি একে পাত ওলাই গৈছে। নিজে যে গোন্ধ পাইছোঁ। মই যাওঁ আই। হ'ল মানুহডাল যিহে মদাহী, কেইটা হ'ল ন? পোৱালীকেইটাই কানিয়ে আছিলে পিঠা খাওঁ খাওঁকৈ। দেখি ইছৰাম, এই মাতিলে ভালেই কৰিলে। পিঠাকেইটা লৈ পেলাই ভাজি দিওঁগৈ আৰু মই যাওঁ। অঁ মই চাহ বাকি আনিছিলোঁ, এইজনী ক'লে গ'ল আকৌ? মানুহজনী পিঠাখিনি আধা বনোৱাকে পলাল যে। অঁ মানে চুৰ কৰি লৈ গৈছে, পৰি গৈছে আধা। ভাল মানুহক মাতিলোঁ দেই আজি পিঠা বনাবলৈ। গিৰিয়েকডালো যিহে মদাহী, ভালেই পালে চাগে তাই। পিঠাখিনি মোৰ পৰাই লৈ গ'ল আধাখিনি। আৰু পিঠাখিনি কেনেকে লৈ গ'ল? মই বনাবলৈ মাতিলোঁ, এতিয়া অকলে বনাব লাগিব আৰু। কিয় বা গুচি গ'লগৈ এইজনী? এনেকে গুচি যাব লাগেনে মনে মনে? পিঠাকেইটা মনে মনে লৈ গৈছে। মইতো খোজা হ'লে দিলোঁহেঁতেন। এনেকে মনে মনে লৈ পেলাই যাব লাগেনে? বৰ বেয়া মানুহ দেই, বৰ বেয়া মানুহ। এনেকুৱা মানুহক পিঠা বনাবলৈ নামাতো আৰু মই আজিৰ পৰা।